দেওবাৰ আৰু দেওবাৰ বুলি আহিছিলোঁ কাঁহীকুছি বজাৰলৈ অলপ বজাৰ কৰিম বুলি কিয়নো মই মোৰ বন্ধু ৰফিকুলক আৰু তেওঁৰ পৰিবাৰক মোৰ ঘৰলৈ ভাত এসাঁজ খাবলৈ নিমন্ত্ৰণ জনাইছিলোঁ সেয়েহে আহি গৈছিলোঁ কাঁহীকুছি বজাৰলৈ বজাৰ কৰিম বুলি আৰু দেওবাৰ কাঁহীকুছি বজাৰখন আপোনালোকে জানে কিমান ভিৰ হয় কিমান কি বজাৰ ওলায় গতিকে ময়ো মাছে মঙহে চব্জিয়ে একেলগে উঠাই লৈ গ'লোঁ আৰু লগতে ঘৰ আহিয়ে এয়া বনোৱা আৰম্ভ কৰি দিলোঁ প্ৰথমতে মই ইয়াত চিকেনটো বনাম গৰম কেৰাহীত গৰম তেলত পিঁয়াজ বিলাহী দি অকণমান গৰম মছলা দি কাশ্মীৰী মিৰ্চি জিৰা পাউডাৰ দি অকণমান লৰাই আছোঁ এয়া আদা নহৰু জলকীয়া পেষ্টখিনি দিছোঁ কণ্টেক সময় লৰোৱাৰ পাছত এয়া দিছোঁ চিকেনখিনি চাওক আজি গোটেইখিনি মই ভিডিঅ'ত বাৰবাৰ মই ৰেচিপিটো ভালদৰে দেখুৱাব পৰা নাই যিহেতু বহুতখিনি আইটেম দেখুৱাব লাগিব গতিকে চিকেনৰ ৰেচিপিটো আপোনালোকে জানে নৰ্মেলি যিখিনি নৰ্মেলি যেনেকৈ চিকেন বনোৱা হয় আপোনালোকে চবেই জানে সকলো অৱগত চিকেন নৰ্মেলি চিকেন ফ্ৰাই চিকেন ৰ'ষ্ট কেনেকৈ বনায় ড্ৰাই ফ্ৰাই নহয় চিকেন ৰ'ষ্ট ফ্ৰাই কৰিছিলোঁ মই লগতে এয়া কুকাৰত লৈছিলোঁ মই গৰম তেল দিছিলোঁ গোটা গৰম মছলা পিঁয়াজ আৰু ইয়াত মই কুকাৰতে বনাম মটনখিনি এফালে চিকেন এফালে মটন চ' মটনখিনি এতিয়া হৈ আছে খন্তেক সময় কালাৰ অহাৰ পাছত পানী দি দিলোঁ পানী দি কুকাৰৰ ঢাকনিখন দি দিলোঁ কেইটামান চিটি যোৱাৰ পাছত এয়া প্ৰায় হৈ গ'ল আমাৰ এয়া এফালে চিকেন আনফালে মটন লগতে মই বনাইছিলোঁ এয়া মই পোলাও বনোৱাৰ কথা আছিল কিন্তু পোলাও নবনাই মই এয়া ভেজ ফ্ৰাইড ৰাইচ বনালোঁ ভেজ ফ্ৰাইড ৰাইচ বনোৱাৰ কাৰণে আগতে ভেজিটেবলছখিনি ফ্ৰাই কৰি লৈছোঁ চ' ভেজ ফ্ৰাইড ৰাইচ দি লগতে সম্পূৰ্ণ কাইখন এয়া ৰেডি হৈ গ'ল আছিলে ভেজ ফ্ৰাইড ৰাইচ ফিছ ফ্ৰাই চালাড নেমু টেঙা মটন চিকেন বুটৰ দাইল চ' ছানডে লাঞ্চ বুলি এইখিনি আছিলে তেনেকুৱা লাগিলে আপোনাক জনাব দেই ভাল লাগিলে কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ এৰিছোঁ বাই বাই হৈ গ'ল কেনে লাগছে ফিডবেক কি ভাল হৈছে না দে জেচমিনা তুমি খাব পৰাই নাই আৰম্ভ কৰাই নাই দিয়া আৰু আমি যাম ৰঘুৰ তাত ন